নমস্কাৰ শ্ৰোতা দৰ্শক বন্ধুসকল, আপোনালোকলৈ সাদৰ সম্ভাষণ জনাই মোৰ চেনেললৈ আদৰণি জনাইছোঁ। আজিৰ ভিডিঅ'ত হোজাই জিলাৰ বানপানীৰ বিষয়ে ক'ম। আপোনালোক সকলোৱে জানে এইবেলি অসমলৈ বাৰিষা আগতীয়াকৈ আহিল। চ'ত মাহতেই বৰষুণ আৰম্ভ হৈছিল। বহাগ জেঠ মাহত বৰষুণৰ পৰিমাণ বাঢ়িল। ফলত অসমৰ বহুকেইখন নৈৰ বুকু ওফন্দি উঠিল আৰু বানপানীৰ সৃষ্টি হ'ল। কপিলী নৈৰ বুকু ওফন্দি উঠাৰ ফলত হোজাই জিলাতো প্ৰবল বানপানী হ'ল। এই বানপানীত বহু সংখ্যক লোক আক্ৰান্ত হ'ল। বহুতৰ ঘৰ দুৱাৰ পানীত বুৰ গ'ল। বহুতৰ ঘৰ পানীত উটিও গ'ল। বহুতে প্ৰাণো হেৰুৱালে, সম্পদ হেৰুৱালে। এনে বেদনাদায়ক ঘটনা আগলৈ নঘটক, তাকেই মই কামনা কৰিছোঁ। তিনিটা কাৰণত হোজাই জিলাত বানপানী হৈছে বুলি মই ক'ব খোজোঁ। তাৰে প্ৰথম কাৰণটো কপিলী জলচ্ছেদত হোৱা প্ৰবল বৰষুণ। মই আগতেও কৈছোঁ যে এইবাৰ অসমত বৰষুণৰ পৰিমাণ বেছি হৈছে। কপিলীৰ জলচ্ছেদত প্ৰবল বৰষুণ হোৱাৰ ফলত হোজাই জিলাত বানপানী হৈছে বুলি মই ক'ব খোজোঁ। কপিলী জলচ্ছেদ বুলি কওঁতে তিনিখন জিলা, কপিলীৰ জলচ্ছেদত তিনিখন জিলা অন্তৰ্ভুক্ত হৈ আছে। পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও আৰু পূব কাৰ্বি আংলং, এই তিনিখন জিলা। কপিলী নৈখন বৰাইল পৰ্বতৰ পৰা ওলাই আহিছে। বৰাইল পৰ্বত ডিমা হাছাও জিলাত অৱস্থিত। কপিলীৰ তিনিখন প্ৰধান উপনৈ, এখন দিউং, ডিমাচা ভাষাত দিউং বুলি কোৱা হয়, অসমীয়াত দৈয়াং। দিউং নৈখন বৰাইল পৰ্বতৰ পৰা ওলাই আহিছে। দ্বিতীয়খন চপনা, কাৰ্বি ভাষাত চপনা বুলি কয়, অসমীয়াত যমুনা। এই যমুনা নৈখন পূব কাৰ্বি আংলং জিলাৰ সিংহাসন পাহাৰৰ পৰা বৈ আহিছে। আপোনালোকে সকলোৱে জানে অসমৰ আটাইতকৈ ওখ শৃংগটোৰ নাম হৈছে সিংহাসন পাহাৰ। সিংহাসন পাহাৰৰ পৰা চপনা নৈখন, যমুনা নৈখন বৈ আহি কপিলীত লগ লাগিছে। কপিলীৰ তৃতীয়খন প্ৰধান উপনৈ কাৰ্বি লাংপি। পশ্চিম কাৰ্বি আংলঙৰ টিকা পাহাৰৰ পৰা এই নৈ বৈ আহি কপিলীত লগ লাগিছে। কপিলী জলচ্ছেদৰ এই তিনিখন জিলা, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও আৰু কাৰ্বি আংলং, এই তিনিখন জিলাত হোৱা প্ৰবল বৰষুণৰ ফলত আমাৰ হোজাই জিলাত বানপানীৰ সৃষ্টি কৰিছে। এইটো হ'ল প্ৰথম কথা। দ্বিতীয় কথা হৈছে এই কপিলীৰ জলচ্ছেদ অঞ্চলত পূৰ্বতে ঘন অৰণ্য আছিলে, প্ৰকাণ্ড গছ আছিলে। পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও আৰু পূব কাৰ্বি আংলঙৰ পাহাৰবিলাকত ঘন অৰণ্য আছিলে। বাঁহ গছ আছিলে, ডাঙৰ ডাঙৰ গছ আছিলে, বেত আছিলে, ইকৰা আছিলে, বহুত উদ্ভিদ আছিলে। সেইবোৰ ধ্বংস কৰা হ'ল, তাত গছ নোহোৱা হ'ল। আপোনালোকে জানে এজোপা গছে প্ৰতিদিনে কমেও 40 লিটাৰ পানী বায়ুমণ্ডলত এৰি দিয়ে। গছ থাকিলে মাটিয়ে বৰষুণৰ পানীক ধৰি ৰাখে, আৰু গছেই যদি নাথাকে তেতিয়াহ'লে মাটিয়ে কেনেকৈ পানী ধৰি ৰাখিব? গছৰ সংখ্যাটো কমি গ'ল মানে নাই, তাত টকলা হৈ আছে পাহাৰবিলাক। বৰষুণ যেতিয়া পৰিছে, যিহেতু গছ নাই, গতিকে পানীবোৰ হুৰ হুৰকৈ পাহাৰৰ ওপৰৰ পৰা তললৈ বৈ আহিছে, আৰু বৈ অহাৰ ফলত ভৈয়ামত হোজাই জিলাত বানপানীৰ সৃষ্টি কৰিছে। এতিয়া চাওক,
তিনিখন জিলাৰ পানী লগ লাগি আহি পেলাই হোজাই জিলাত লগ লাগিছে আৰু তাত এই পানীখিনি বানপানীৰ সৃষ্টি কৰিছে। দ্বিতীয় কথা। তৃতীয় কথা হৈছে এই জলসিঞ্চন অঞ্চলত হোৱা ভূ অৱক্ষয়, মানে মাটিবিলাক খহি যোৱাৰ কাৰণটো। মাটিবিলাক খহি যোৱাৰ ফলত বৰষুণৰ যেতিয়া বৰষুণ দিয়ে, যিহেতু গছ নাই, হাবি জংঘল নাই, গতিকে কি হয়, বৰষুণৰ টোপালত মাটিবিলাক তাত আঘাত লাগে, মাটিত আঘাত লাগে বৰষুণৰ টোপালবিলাক, আৰু লগে লগে সেই মাটিবিলাক ক্ষয় যায়। ক্ষয় গৈ পানীৰ সৈতে সেই মাটি বালি চব তললৈ বৈ আহে, পাহাৰৰ ওপৰৰ পৰা বৈ আহি পেলাই জানত পৰে, জানৰ নিজৰাত পৰে, তেনেকৈ আহি নৈত পৰে। নৈত পৰাৰ লগে লগে এই মাটি বালি এই গোটেই হেৰিবিলাক জাবৰ সৈতে সেইবিলাক আহি পেলাই নৈৰ বুকু বাম কৰি দিছে। দৈয়াং নৈ, চপনা নৈ, যমুনা নৈ, কাৰ্বি লংপি, কপিলি নিজেই। এই যিটো পানী বৈ যোৱাৰ যিটো সুঁতি, নৈৰ বুকু, এইটো বাম হৈ গৈছে। মাটি তাৰমানে এই বৰষুণৰ পানীয়ে উটুৱাই অনা শিল বালি মাটিৰে কপিলিৰ বুকু, চপনা নৈৰ বুকু, দিউং নৈৰ বুকু, কাৰ্বি লাংপিৰ বুকু বাম কৰি দিছে। পানী বহন কৰাৰ ক্ষমতা নাইকিয়া হৈছে। এই নৈবিলাকে পানী বহন কৰাৰ ক্ষমতা নাইকিয়া হৈছে। গতিকে বৰষুণ দিলেই পাহাৰৰ পৰা নামি অহা পানীবিলাক এই নৈৰ বুকুৱেদি যেতিয়া আহে, তেতিয়া ই পাৰ বাগৰি ববলৈ আৰম্ভ কৰে, আৰু পাৰ যেতিয়া বাগৰি যায় তেতিয়াই বানপানীৰ সৃষ্টি হৈছে। এই তিনিটা কাৰণত মই হোজাই জিলাত বানপানী হৈছে বুলি ক'ব খোজোঁ। এই তিনিটা কাৰণত যিহেতু বানপানী হৈছে, গতিকে আমি ইয়াৰ নিৰাময়ৰ উপায় চিন্তা কৰা উচিত বুলি মই ভাবোঁ। আমি কেনেকৈ ইয়াক নিৰাময় কৰিম? ইয়াৰ প্ৰধান কাৰণ হ'ল আমি এই জলসিঞ্চন অঞ্চলত, কপিলিৰ জলসিঞ্চন অঞ্চলত, তাত তিনিখন জিলাত, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও আৰু কাৰ্বি আংলং, এই তিনিখন জিলাৰ পাহাৰবিলাকত আমি গছ পুলি ৰুব লাগিব। বনাঞ্চলৰ পৰিমাণ বঢ়াব লাগিব। আগতে ঘন অৰণ্য আছিলে, সংৰক্ষিত বনাঞ্চল আছিলে, সেইবোৰ ধ্বংস কৰি পেলোৱা হৈছে। আমি আকৌ সেই বনাঞ্চলবিলাক পুনৰ আমি সংস্থাপন কৰিব লাগিব, গছ পুলি ৰুব লাগিব, গছৰ পৰিমাণ বঢ়াব লাগিব। আৰু এই কাম এই তিনিখন জিলাৰ মানুহে নিষ্ঠাৰে কৰিব লাগিব। আৰু ইয়াৰ কাৰণে অসম চৰকাৰে আৰু কেন্দ্ৰীয় চৰকাৰে আঁচনি প্ৰস্তুত কৰিব লাগিব। আৰু ভৱিষ্যতলৈ যাতে কপিলিত আৰু বানপানী নহয়, তাৰ কাৰণে গছ ৰোপণৰ এক অভিযান চলাব লাগিব। আৰু এই তিনিখন জিলাৰ মানুহক এই কামত জড়িত কৰিব লাগিব, আৰু তেতিয়াহে সফল হ'ব। প্ৰিয় শ্ৰোতা, দৰ্শক বন্ধুসকল, মোৰ এই ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিল অভিমত জনাবলৈ নাপাহৰিব। এনেধৰণৰ ভিডিঅ'লৈ মই আকৌ আপোনালোকৰ মাজলৈ আহিম। আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰক আৰু বেল আইকন দাবক। আগলৈ এনেধৰণৰ ভিডিঅ'লৈ আকৌ আপোনালোকৰ মাজলৈ আহিম, তাকে কামনা কৰি আজি আপোনালোকৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ, ধন্যবাদ।